Hello friends, welcome to our YouTube channel friends. আজিৰ এই ভিডিঅ'টোত অসমৰ জনপ্ৰিয় গায়ক ভিগু কাশ্যপৰ বিষয়ে আপোনালোকক কিছু কথা জনাওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰিয়েল নেম ভিগু কাশ্যপ আৰু তেওঁৰ নিক নেম হ'ল ফ্ৰিগু। তেওঁৰ জন্ম হৈছিল 1990 চনৰ 15 মাৰ্চ তাৰিখে আৰু তেওঁৰ বৰ্তমান বয়স হৈছে 31 বছৰ। তেওঁৰ জন্মস্থান হ'ল ডিফু, কাৰ্বি আংলং আৰু তেওঁৰ বৰ্তমান গুৱাহাটী থাকে। প্ৰফেশ্যন ছিংগাৰ। তেওঁৰ ফেমিলিত মাক দেউতাক আৰু এজনী ভনীয়েক আছে। ভিগু কাশ্যপৰ ৱাইফৰ নাম হ'ল প্ৰিয়ম পল্লৱী কাশ্যপ। ভিগু কাশ্যপে পঢ়া স্কুলখনৰ নাম হ'ল ডিফু বইজ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল। হাইট 5.5 inch, weight 60 kg approx. Religion Hinduism, nationality Indian, caste general. Eye and hair color black. ভিগু কাশ্যপৰ ফেভৰেট ফুড হ'ল মাছ আৰু কেক। ফেভৰেট গেম হ'ল ফুটবল আৰু ক্ৰিকেট। ভিগু কাশ্যপৰ ফেভৰেট বলিউড এক্টৰ হ'ল ৰণবীৰ সিং আৰু ফেভৰেট বলিউড এক্ট্ৰেছ হ'ল দীপিকা পাডুকন। তেওঁৰ ফেভৰেট ছিংগাৰ হ'ল জুবিন গাৰ্গ আৰু তেওঁৰ ফেভৰেট বলিউড ছিংগাৰ হ'ল অৰিজিত সিং। তেওঁৰ হবিজ হ'ল ছিংগিং এণ্ড ট্ৰেভেলিং।